নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নয়নমণি বৰাই সকলোকে ওৱান সলিউশন চেনেললৈ স্বাগতম জনাইছো আগৰ ভিডিঅটোত আমি স্বৰসন্ধিৰ প্ৰথমটো নিয়ম আলোচনা কৰিছিলো আজি আমি দ্বিতীয়টো নিয়ম আলোচনা কৰিম দ্বিতীয়টোৰ প্ৰথমটো নিয়ম হৈছে হস্ৰই যোগ হস্ৰই সমান দীৰ্ঘই এতিয়া আমি এইটো কেনে ধৰণে সন্ধি ভাঙিম বা কেনে ধৰণে পাম তাৰ কাৰণে আমি এটা এক্সাম্পল ল'ব লাগিব প্ৰথমটো এক্সাম্পল হৈছে মুনি যোগ ইন্দ্ৰ মুনি যোগ ইন্দ্ৰ এতিয়া ইয়াত কেনে ধৰণে মিলিব আমি সন্ধিৰ সংজ্ঞা পাইছিলো ডেফিনিশন পাইছিলো যে ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড লেটাৰ ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড লেটাৰ ইয়াত সেকেন্ড মানে অৰ্থাৎ লাষ্ট লেটাৰ ঠিক আছে ফাৰ্স্ট অৰ্ডাৰ লাষ্ট লেটাৰ মুনি তে মুনি বুলি কওঁতে নি উচ্চাৰণ হৈছে আমি যেহেতু ধ্বনিত যাব লাগিব প্ৰনাউন্স কেনে ধৰণে হৈছে তাত আমি লক্ষ্য কৰিব লাগিব নি হৈছে গতিকে নি মানে ইয়াত আছে হস্ৰই মাত্ৰা গতিকে আমি ইয়াত লিখিম হস্ৰই যোগ ইন্দ্ৰ সেকেন্ড ৱৰ্ডৰ ফাৰ্স্ট লেটাৰটো আছে হস্ৰই গতিকে হস্ৰই যোগ হস্ৰই সমান দীৰ্ঘই গতিকে মিলি গৈছে ইয়াৰ গতে মিলি গৈছে এটো গতিকে আমি শব্দটো পাম এটা দীৰ্ঘই হৈছে এটা দীৰ্ঘই কেনে ধৰণে হ'ব মুনিন্দ্ৰ মুনি যোগ ইন্দ্ৰ মুনিন্দ্ৰ এটা দীৰ্ঘই আমি দেখাব লাগিব এই নি আৰু হস্ৰই আৰু হস্ৰই মিলি দীৰ্ঘই হৈছে গতিকে ইয়াত আহিব দীৰ্ঘই মানে দীৰ্ঘই মাত্ৰা আৰু নয়দয় অন্দ্ৰ মুনিন্দ্ৰ ঠিক আছে তেতিয়া হলে আমি ইয়াত আৰু এটা উদাহৰণ লব পাৰো অতি যোগ ইট এতিয়া ইয়াতো ঠিক তেনেদৰে ফাৰ্স্ট ৱৰ্ডৰ লাষ্ট লেটাৰ ত কিন্তু তাত আছে হস্ৰই মাত্ৰা গতিকে উচ্চাৰণ হৈছে টি মানে ইয়াত হস্ৰই মাত্ৰা আছে আমি লম হস্ৰই যোগ সেকেন্ড ৱৰ্ডৰ ফাৰ্স্ট লেটাৰ হস্ৰই সমান দীৰ্ঘই গতিকে দীৰ্ঘই হৈছে গতিকে অতীত পাম অতি যোগ ইট অতীত তে দীৰ্ঘই হ'ব তৰ লগত দীৰ্ঘই মাত্ৰা আহিব ঠিক আছে আমি প্ৰথমটো নিয়ম বুজিলো তাৰ পাছত আমি নেক্সট নিয়মটো পাম হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই ইয়াত এতিয়া আমি কেনে ধৰণে লিখিম ইয়াতো আমি আকৌ এটা এক্সাম্পল ল'ব লাগিব ঠিক আছে পৰীক্ষা পৰীক্ষা শব্দটো যদি আমি সন্ধি ভাঙো পৰি যোগ ইক্ষা এতিয়া ইয়াত আমি চাম ফাৰ্স্ট ৱৰ্ড পৰি লাষ্ট লেটাৰ ৰি মানে ইয়াত ৰৰ লগত হস্ৰই মাত্ৰা আছে গতিকে আমি লম হস্ৰই সেকেন্ড ৱৰ্ড ফাৰ্স্ট লেটাৰ আছে দীৰ্ঘই আৰু ইয়াত আমি দীৰ্ঘই পালো গতিকে আমি কি পাইছিলো হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই ইয়াতো হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই এতিয়া আমি পৰি যোগ ইক্ষা আমি পাম পৰীক্ষা এতিয়া ৰৰ লগত যেহেতু হস্ৰই যোগ দীৰ্ঘই পালো গতিকে ৰৰ লগত দীৰ্ঘই মাত্ৰা বহিব তাৰ পাছত আমি পাম আৰু এটা লম প্ৰতি যোগ ইক্ষা তে প্ৰতি যোগ ইক্ষা ইয়াতো টি ফাৰ্স্ট ৱৰ্ডৰ লাষ্ট লেটাৰ টি দন্ত্য তৰ লগত হস্ৰই মাত্ৰা গতিকে হস্ৰই আমি চাব লাগিব যে ইয়াৰ লগত মিলিছে নাই গতিকে নিয়মৰ লগত মিলি গৈছে হস্ৰই তাৰ পাছত সেকেন্ড ৱৰ্ডৰ ফাৰ্স্ট লেটাৰ দীৰ্ঘই গতিকে ইয়াত আমি লম দীৰ্ঘই তিয়া কি পাইছিলো আমি হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই গতিকে আমি প্ৰতি যোগ ইক্ষা আমি শব্দটো পাম প্ৰতীক্ষা আৰু তৰ লগত দীৰ্ঘই মাত্ৰা বহিব হৈ গল
আমি তাৰ পাছত 3 নম্বৰ নিয়মটো হৈছে দীৰ্ঘইৰ 3 নম্বৰ নিয়মটো আমি পাম দীৰ্ঘই যোগ দীৰ্ঘই সমান দীৰ্ঘই দীৰ্ঘই যোগ দীৰ্ঘই সমান দীৰ্ঘই এতিয়া আমি ইয়াক কেনে ধৰণে বুজি পাম তাৰ কাৰণে উদাহৰণ ল'ব লাগিব সতি সতি যোগ ইহ সতি যোগ ইহ এতিয়া ফাৰ্ষ্ট ৱৰ্ডৰ লাষ্ট লেটাৰ টি টি ইয়াত বহিছে দীৰ্ঘই মাত্ৰা গতিকে আমি লিখিব লাগিব দীৰ্ঘই ইয়াত মিলি গৈছে ইয়াত দীৰ্ঘই আছে এটো ফাৰ্ষ্ট দীৰ্ঘই যোগ সেকেন্ড ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰ আছে দীৰ্ঘই দীৰ্ঘই সমান দীৰ্ঘই যোগ দীৰ্ঘই আমি কি পাইছিলো নিয়মটো দীৰ্ঘই এতিয়া হতি যোগ ইহ আমি পাম হতি ইয়াত দীৰ্ঘই মাত্ৰা বহিব যেহেতু দীৰ্ঘই যোগ দীৰ্ঘই দীৰ্ঘই পাইছিলো গতিকে হতি তাৰ পাছত আমি আৰু এটা যদি শব্দ লওঁ মহি সেকেন্ড ৱৰ্ড ফাৰ্ষ্ট ৱৰ্ড মহি ললো সেকেন্ড ৱৰ্ড ইহ মহিত আমি পাম হি হৰ লগত দীৰ্ঘই মাত্ৰা আছে গতিকে আমি লিখি দীৰ্ঘই তাৰ পাছত দীৰ্ঘই লগত আছে ফাৰ্ষ্ট ৱৰ্ডৰ লাষ্ট লেটাৰ পালো আমি দীৰ্ঘই তাৰ পাছত সেকেন্ড ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰ ইয়াত আছে দীৰ্ঘই ঠিক আছে গতিকে ই হ'ব দীৰ্ঘই যোগ দীৰ্ঘই দীৰ্ঘই গতিকে আমি শব্দটো পাম মহি যোগ ইহ মহি তালব্য হৈ আছে মহি তাৰ পাছত 4 নম্বৰ নিয়মটো আমি পাম দীৰ্ঘইৰ দীৰ্ঘই যোগ হস্ৰই সমান দীৰ্ঘই এতিয়া আমি ইয়াৰ কাৰণে আকৌ এটা উদাহৰণ লম আমি প্ৰত্যেকটো ডেফিনিশ্যন উদাহৰণৰ সহায়তেহে বুজিলেহে আমি সহজকে বুজি পাম যিমানে আমি ইয়াত এক্সাম্পল দিম সিমানেই বুজিবলৈ সহজ হ'ব এতিয়া ইয়াত আমি লম মহি যোগ ইন্দ্ৰ মহি যোগ ইন্দ্ৰ এতিয়া ইয়াত কেনে ধৰণে হ'ব মহি হি হৈছে আৰু হৰ লগত আছে দীৰ্ঘই মাত্ৰা যেহেতু উচ্চাৰণটোত গুৰুত্ব দিব লাগিব উচ্চাৰণ অনুযায়ী কি হৈছে আমি হেতু বৰ্ণ আমি বহাব লাগিব গতিকে দীৰ্ঘই মাত্ৰা আছে গতিকে দীৰ্ঘই বহাইছো তাৰ পাছত ইন্দ্ৰ সেকেন্ড ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো হৈছে হস্ৰই গতিকে মিলি গৈছে ইয়াৰ দৰে দীৰ্ঘই যোগ হস্ৰই ইয়াত দীৰ্ঘই যোগ হস্ৰই সমান দীৰ্ঘই গতিকে আমি পাম ইয়াত মহি যোগ ইন্দ্ৰ মহিন্দ্ৰ এতিয়া দীৰ্ঘই পাইছো গতিকে কি হ'ব ইয়াত দীৰ্ঘই মাত্ৰা বহিব মহিন্দ্ৰ তাৰ পাছত আৰু এটা যদি আমি লওঁ উদাহৰণ সুধি সুধি যোগ ইন্দ্ৰ সুধি যোগ ইন্দ্ৰ একে ধি হৈছে ধৰ লগত আছে দন্ত্য ধৰ লগত আছে দীৰ্ঘই মাত্ৰা গতিকে আমি লম দীৰ্ঘই যোগ ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰ আছে হস্ৰই গতিকে আমি পালো দীৰ্ঘই গতিকে আমাৰ শব্দটো পাম আমি সুধি যোগ ইন্দ্ৰ সুধীন্দ্ৰ গতিকে দীৰ্ঘই পাইছো গতিকে ইয়াত আহিব দীৰ্ঘই মাত্ৰা গতিকে আমি পালো দীৰ্ঘই 4টা নিয়ম পালো আকৌ একেলগে লিখি দিছো প্ৰথমটো পাইছিলো আমি হস্ৰই যোগ হস্ৰই সমান দীৰ্ঘই পালো তাৰ পাছত হস্ৰই যোগ দীৰ্ঘই সমান দীৰ্ঘই পালো তাৰ পাছত পালো
দীৰ্ঘ ই যোগ দীৰ্ঘ ই সমান আমি পালো দীৰ্ঘ ই তাৰ পাছত পালো দীৰ্ঘ ই যোগ হস্ৰ ই সমান দীৰ্ঘ ই ঠিক আছে আমি এতিয়া স্বৰসন্ধিৰ দ্বিতীয়টো নিয়ম আজি পঢ়িলো পাছত আমি পৰৱৰ্তী ভিডিঅ'ত তৃতীয়টো নিয়ম পঢ়িম আৰু যদি তোমালোকৰ কাৰণে উপকাৰী বুলি ভাবিছা চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ